আজি আসলতে আমাৰ বাবে খুবেই এটা গুৰুত্বপূৰ্ণ দিন কাৰণ আমি বেম্বো ফেশ্বন মানে বেম্বো জুৱেলাৰী এটা শ্ব'ৰুম এটা মুকলি কৰিলোঁ যিটো অসমতে প্ৰথম আৰু আমাৰ আজি অনুষ্ঠানলৈ NEC BDC উচ্চ বিষয়াগৰাকী আহিছিলে ষ্টেট বেম্বো মিছনৰ পৰা আহিছিলে DC হেণ্ডিক্ৰাফ্টৰ পৰা অফিচাৰবোৰ আহিছিলে তেওঁলোকে সকলোৱে শলাগিলে আৰু কৈছে যে অসমত তেওঁলোকৰ কিছুমানৰ মতে ভাৰততে হয়তো প্ৰথম কাৰণ আপোনালোকে চাৰ্চ কৰি ল'ব মই এইটো দাবী কৰা নাই মই খালি জাষ্ট তেওঁলোকে কোৱা কথাটো অনুকিয়াইছোঁ আৰু আপোনালোকে এইটো চাৰ্চ কৰি ল'ব হয়তো শ্ব'ৰুম বিভিন্ন বস্তুৰ আছে কিন্তু বেম্বৰ বহুত ধৰণৰ শ্ব'ৰুম আছে কিন্তু বেম্বো জুৱেলাৰীৰ অকল জুৱেলাৰীক প্ৰাধান্য দি শ্ব'ৰুম এতিয়ালৈকে কোনেও তেনেকৈ কৰা নাই এতিয়া আমি এটা প্ৰয়াস কৰিছোঁ আৰু খুব ভাল লাগিছে আচলতে আজিৰ দিনটোত আমাৰ বাবে এটা অপেনিং হ'ল আৰু গোটেই ডিপাৰ্টমেণ্টবিলাক বিভাগবিলাক যিবিলাক বিভাগ কেন্দ্ৰীয় চৰকাৰ বা অসম চৰকাৰৰ লগত জড়িত হৈ আছে বাঁহৰ জড়িত তেওঁলোকে কেনেকৈ ডেভেলপমেণ্ট কৰিব পাৰে বা বাঁহৰে কেনেকৈ তেনেকুৱা ধৰণৰ বিভাগবোৰ আমাৰ লগত আহিছিলে আৰু তেওঁলোকে যিখিনি উৎসাহ পৰামৰ্শ দিলে গতিকে আমি ভাবিছোঁ এই অনুষ্ঠানৰ জৰিয়তে বা এই অভিযানৰ জৰিয়তে আমি নিশ্চয় বাঁহৰ জৰিয়তে আমাৰ উত্তৰ পূৰ্বাঞ্চল বা অসমৰ যুৱক যুৱতী বা লোকসকলক আমি নিশ্চয় স্বাৱলম্বী কৰিব পাৰিম কাৰণ বাঁহ বস্তু এনেকুৱা উত্তৰ পূৰ্বাঞ্চল বা অসমৰ বাবে অতিকৈ আপোন প্ৰতি ঘৰৰ মতে আছে আৰু অতিকৈ সোনকালে সহজে উপলব্ধ আপুনি দোকানতো সহজেই কিনিব পাব 120 টকাৰ পৰা 200 টকাৰ ভিতৰত এডাল বাঁহ আপুনি কিনিব পাৰিব আৰু বাঁহৰ প্ৰতিটো অংশই আপুনি ব্যৱহাৰ কৰিব পাৰিব এতিয়া কথা হ'ল এডাল বাঁহেৰে আমি কিমান উপাৰ্জন কৰিব পাৰিম গতিকে আমি যদি দেখোঁ এডাল বাঁহেৰে যদি আমি অলংকাৰত মনোনিৱেশ কৰোঁ তেতিয়াহ'লে আমি 10,000ৰ পৰা ইচ্ছা কৰিলে 10,000 20,000 30,000 50,000 বা তাতোধিক আমি উপাৰ্জন কৰিব পাৰোঁ গতিকে সেইটো ডিপেণ্ড কৰে এতিয়া আমি এডাল বাঁহৰ পৰা আমি কিমান কৰিম বেলেগ বেলেগ সামগ্ৰী যদি বনাবলৈ যাওঁ হয়তো আমি ইমান উপাৰ্জন কৰিব নোৱাৰিব পাৰোঁ গতিকে আমি দেখিলোঁ যে বাঁহৰ অলংকাৰত আমি মনোনিৱেশ কৰাটো ভাল যে আৰ্থ সামাজিক উন্নয়ন হ'ব গোটেই সমাজখনৰে কমিউনিটি ডেভেলপমেণ্ট বুলি যিটো কোৱা হয় আমি বহু মানুহক সামৰি আমি আগবঢ়াই লৈ যাব পাৰিম যিটো আমাৰ এতিয়া সকলোৰে আমাৰ সেইটোৱে আশা যে নিবনুৱা সমস্যা মষিমূৰ হওক সেইটো এটা যথেষ্ট সহায়ক হ'ব এতিয়া মই দেখিছোঁ আপোনালোকে ময়ো বাঁহৰ অলংকাৰ পিন্ধি আছোঁ ইয়াত বাঁহৰ প্ৰতিটো অংশই ব্যৱহাৰ হয় মই কৈছোঁ এইটো জেং বুলি যে কাষেৰে যে ওলাই যায় সেইবোৰ ব্যৱহাৰ হৈছে ইয়াত স্থানীয়ভাৱে উপলব্ধ গুটি ব্যৱহাৰ হৈছে আৰু এইটো বাঁহৰ অংশৰ ব্যৱহাৰ হৈছে গতিকে এইখিনি কৰাৰ ফলত কি হৈছে মানুহে বাঁহ ৰোপণ কৰিবলৈ লৈছে আৰু এই গুটিবিলাকৰ কাৰণে এই গছবিলাকো ৰোপণ কৰিবলৈ লৈছে লগতে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱাৰ লগতে তেওঁলোকে সেউজীকৰণ বা বনানীকৰণৰ দিশেও আমাৰ সমাজখন আগবাঢ়িছে তেওঁলোকে ঘৰতেই নিজে গছবিলাক লগাবলৈ আৰম্ভ কৰিছে আৰু এটা দেখিলোঁ যে কেৰি কৰিবলৈ সুবিধা আপুনি এখন যদি এক্সিবিশ্যন এখন কৰিবলৈ যায় য'তে নকৰক কিয় কেৰি কৰাৰ এটা অসুবিধা হৈছে যদি বস্তুবোৰ ডাঙৰ ডাঙৰ হয় কিন্তু জুৱেলাৰীৰ ক্ষেত্ৰত সেইটোও সুবিধা আছে যে আপুনি ডাঙৰ বস্তু কেৰি ভ্যান এখন নালাগে প্লাছ আপোনাৰ ডাঙৰ ষ্ট'ৰেজ নালাগে আপুনি বেগ এটাতে বা বাকচ এটাতে বস্তুখিনি ভৰাই অনায়াসে আপুনি দেশ বিদেশে আপুনি অনুষ্ঠান কৰিব পাৰে বা এক্সিবিশ্যন কৰিব পাৰে আৰু যথেষ্ট চাহিদা আছে ইতিমধ্যে ক'লোৱে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গতিকে আমি আশা ৰাখিছোঁ আমাৰ যিসকলে অনুষ্ঠান চাই আছে তেওঁলোকে আমাৰ আহিব পাৰে আমাৰ ওচৰত প্ৰশিক্ষণ ল'ব পাৰে আমি যিহেতু বিনামূলীয়া প্ৰশিক্ষণ দি আহিছোঁ ইয়াত কোনো ধৰণৰ মাচুল লোৱা নহয় আৰু তেওঁলোকক আমি যিখিনি সুবিধা সেৱা সুযোগ আগবঢ়াইছোঁ তেওঁলোকে ল'ব পাৰে আৰু এই প্লেটফৰ্মটো তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে যিসকল ধৰক বাঁহৰ অলংকাৰ নিৰ্মাণৰ ক্ষেত্ৰত জড়িত হৈ আছে তেওঁলোকেও আমাৰ এই শ্ব'ৰুমত তেওঁলোকৰ সামগ্ৰীসমূহ ৰাখিব পাৰিব গতিকে ৰাইজৰ বাবে এই অনুষ্ঠানটো মুকলি কৰা হৈছে আৰু আমি আশা ৰাখিছোঁ ৰাইজে যাতে এই অনুষ্ঠানটোৰ জৰিয়তে এই সুবিধাখিনিৰ জৰিয়তে যাতে অৰ্থনৈতিকভাৱে লাভৱান হয় সামাজিকভাৱে লাভৱান হয় সেইটোৱে বিচাৰিছোঁ আমি বাঁহৰ বিভিন্ন ধৰণে কামৰ লগত জড়িত হৈছোঁ প্ৰথমতে আমি 2018 চনত আমি ফাইবাৰৰ ওপৰত কাম কৰিছিলোঁ বাঁহৰ যে বাঁহেৰে ফাইবাৰ বা কাপোৰ কেনেকৈ বনাব পাৰি সেইটোত আমি মনোনিৱেশ কৰিছিলোঁ গতিকে অলপ কাম আৰম্ভ হৈছিলে আমি ইতিমধ্যে সেইখিনি সময়তে বাহিৰৰ পৰা আমি ফাইবাৰ আনি আমি ইয়াত আমি কটনৰ লগত মিক্স কৰি আমি বেম্বো কটন হেৰি কৰি আমি টি চাৰ্ট বাহিৰত দিছিলোঁ কিন্তু সেইখিনি সময়তে আপোনাৰ ক'ভিড যেতিয়া আহি গ'ল ক'ভিড অহাৰ লগে লগে আমাৰ অলপ অসুবিধা হ'ল ভালেকৈ অসুবিধা হ'ল যাৰ ফলত আমি আকৌ সেই ইণ্টাৰনেশ্যনেল ট্ৰেডটো বন্ধ হৈ যোৱাৰ কাৰণে আমি আগবাঢ়িব নোৱাৰিলোঁ তাৰপিছত আমি বাঁহৰে বিভিন্ন দিশত আমি কাম কৰি আছিলোঁ যে কেনেকৈনো কমিউনিটি ডেভেলপমেণ্টত বাঁহক আমি ব্যৱহাৰ কৰিব পাৰোঁ গতিকে আমি দেখিলোঁ যে বিভিন্ন গৱেষণাৰ অন্তত যে অলংকাৰ যদি আমি নিৰ্মাণত আমি গুৰুত্ব দিওঁ বা অলংকাৰ যদি প্ৰস্তুতকৰণত দিওঁ তেতিয়া কমিউনিটি ডেভেলপমেণ্টত বা মানুহখিনি বেছিকৈ লাভৱান হ'ব পাৰে কাৰণ বাঁহৰ অলংকাৰৰ ব্যৱসায় কৰিবলৈ হ'লে বেছি আপোনাৰ জেগা নালাগে ঘৰৰ চুক এটাতো আপুনি আৰম্ভ কৰিব পাৰে আৰু সঁজুলিৰ বেছি দামী সঁজুলি নহয় একদম ঘৰতে উপলব্ধ সঁজুলিৰে আপুনি ব্যৱসায়টো আৰম্ভ কৰিব পাৰে খালি প্ৰয়োজন একাগ্ৰতাৰ প্ৰয়োজন আছে আৰু আপোনাক প্ৰশিক্ষণৰ প্ৰয়োজন আছে কাৰণ উপযুক্ত প্ৰশিক্ষণটো লোৱাৰ পিছত আপুনি কামখিনি কৰিব পাৰিব তাৰ পিছৰ পৰ্যায়ত আপোনাক প্ৰয়োজন হ'ব মাৰ্কেটৰ আপুনি বস্তুখিনি ক'ত বিক্ৰী কৰিব গতিকে এই প্ৰত্যেকটো ধাপতে আমি সহায় কৰিবলৈ আগবাঢ়ি আহিছোঁ আৰু ইতিমধ্যে বহুখিনি আমাৰ তেনেদৰে শিল্পী কলাকুশলী আমাৰ লগত যোগাযোগত আছে গতিকে আমি আজি প্ৰথম পদক্ষেপ হিচাপে ৰাজহুৱাভাৱে আজি
বেম্ব' ফেশ্বন মুকলি কৰিলোঁ। আৰু অনাগত দিনত নিশ্চয় আমি আশা কৰিম অসমৰ বাঁহৰ অলংকাৰে জগত যেনক আমি তাৰেই প্ৰয়াস কৰিম।